হাই হেল্ল' নমস্কাৰ আপোনাক সকলোলৈকে মই মোৰ ইউটিউব চেনেল অসমৰ ডেকালৈ স্বাগতম জনাইছোঁ। আজি আপোনালোক লৈ যাব বিচাৰিছোঁ এটা বিশেষ জেগালৈ। তাৰ কাৰণে আপোনালোক মোৰ লগত জড়িত থাকক। প্ৰথমে পাৰ্চ ল'লোঁ, তাৰপাছত ল'লোঁ টুপি, তাৰপাছত ল'লোঁ চবতকৈ প্ৰয়োজনীয় মাস্কখন। এতিয়া আহি পালে আমাৰ মৰমৰ বৰুৱা দা। এয়া কোন আহি গৈছে? এয়া আহি গৈছে বৰুৱা ছাৰ আমাৰ। বৰুৱা ছাৰ আমি ক'ত গৈ আছোঁ? চানমাৰী বুক ফেয়াৰ গৈ আছোঁ। অ'কে। কিন্তু ৰ'ব, বুক ফেয়াৰ যোৱাৰ আগতেতো আমি পেট পূজাটো কৰি লোৱাটো প্ৰয়োজনীয় ন। সেইকাৰণে আমি এটা পেট পূজা কৰি ল'ম বুলি ভাবিলোঁ। পেট পূজাটো কৰিবৰ কাৰণে ঠাণ্ডাৰ দিনটোত অলপ গৰম গৰম ঘুগুনি লগতে ব্ৰেডৰ পকৰা জাতীয় বস্তু খাই পেলাই গাটো অকণমান গৰম কৰি ল'লোঁ, যাতে বুক ফেয়াৰ যোৱাত সুবিধা হয়। পেট পূজা কৰি মেলি লাহেকৈ বুক ফেয়াৰ অভিমুখে ওলাই দিলোঁ আৰু। গুৱাহাটীৰ ভয়ংকৰ ট্ৰেফিক জাম ফালি মেলি আহি আমি বৰ্তমান পালোহি 33তম গুৱাহাটী গ্ৰন্থমেলা। বলক এতিয়া লাহেকৈ আমি গ্ৰন্থমেলাৰ ভিতৰলৈ সোমাই যাওঁ আৰু চাওঁগৈ ভিতৰত কি কি আছে। এটা কথা মন কৰিবলগীয়া যে গ্ৰন্থমেলাত সোমাবলৈ কোনো ধৰণৰ এণ্ট্ৰি ফিজৰ প্ৰয়োজন নাই। আহক এতিয়া মোৰ লগত আমি গ্ৰন্থমেলাৰ ভিতৰত অভিমুখী মাৰি চাওঁ। গ্ৰন্থমেলাৰ ভিতৰৰ গ্ৰন্থ বিপণীবোৰত সকলো ধৰণৰ কিতাপেই উপলব্ধ আছে। গোটেই গ্ৰন্থমেলাখন বিচাৰি মেলি চলা কৰি লাষ্টত মোৰ কাৰণে এই দুখনে কিতাপ মই বাছি ল'লোঁ। এতিয়া আমি বৰুৱা ছাৰৰ কাৰণে তেওঁৰ প্ৰয়োজনীয় দুখনমান কিতাপ বিচাৰি ফুৰিছোঁ। চাওঁচোন কিতাপ দুখন ক'ত পাওঁ। বৰুৱা ছাৰ কি চাই আছে? বৰুৱা চাই আছে বৰুৱা ছাৰৰ ফেভাৰেট টপিক ইকনমি। এইবাৰ গুৱাহাটী গ্ৰন্থমেলাত এখন কিতাপ খুবেই জনপ্ৰিয় হৈছে, লাইফ অফ এ ড্ৰাইভাৰ। এখন নৈশ বাছৰ এজন চালকৰ এখন আত্মজীৱনী হয়। যিহেতু এইটো মোৰ প্ৰথম ব্লগ, মই ব্লগটো ইমান দীঘলীয়া নকৰি ইয়াতে সামৰিছোঁ। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।